ভাস্কৰ আজি ভোগালীৰ আজি উৰুকা ৰাতি দিন আজি উৰুকা দিন এই উৰুকাৰ দিনটো হয়তো তুমি তোমাৰ ককা আইতা আজু ককাৰ মুখত হয়তো শুনিছিলা যে আমাৰ 2-3খন গাঁও একতা হয় খুব সুন্দৰকৈ এটা ডাঙৰ ভেলাঘৰ এটা নদীৰ পাৰত বা নৈ পাৰত তোমাৰ এটা ধুনীয়াকৈ পথাৰৰ মাজত ধুনীয়াকৈ এটা ভেলাঘৰ বনায় তাতে সকলো সৰু ডাঙৰৰ পৰা ধৰি সকলো আহি সেই ভেলাঘৰতে তোমাৰ আমি যে হোমৰ জুই এই হোমৰ জুই আমি ফুৰাবলৈ আহোঁ বা হোমৰ জুই তাত ফুৰাবলৈ আহে তাত কোনো তোমাৰ জাতি ধৰ্ম ভেদাভেদ এইবোৰ কোনো হেৰি নাছিলে সকলোৱে আহি সেই ভেলাঘৰটোতে তোমাৰ হোমৰ শেক ল'ব হোমৰ জুই ফুৰাব আৰু ৰাতি তাতে সকলোৱে ভোজ ভাত খায় একতাৰ এনাজৰীটো বান্ধি ৰাখিছিলে সেই ককা বা আমাৰ আইতাহঁতে একতাৰ এনাজৰীটো বান্ধি ৰাখি তাতে সকলোৱে ভোজ ভাত খাই লৈ ধুনীয়াকৈ ৰাতিপুৱা সেই নদীতে গা ধুই চব নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিলে কিন্তু তোমাক মই এটা কথা জানিব বিচাৰোঁ আজিৰ যিটো প্ৰজন্মই এই ভেলাঘৰ বনায় বা ভেলাঘৰ এই যিটো সাতাম পুৰুষীয়া যিটো কৃষ্টি এইটো এটা কৃষ্টি বুলিয়ে কৈছোঁ কাৰণ এইটো আমাৰ বাপতি সাহোন বিহুৰ লগত জড়িত ভোগালী বিহুৰ লগত জড়িত এটা সাতাম পুৰুষীয়া পৰম্পৰা কিন্তু এই পৰম্পৰাটো আজি প্ৰজন্মই বাৰু সঠিকভাৱে ৰাখিব পাৰিছেনে বৰ্তমান সময়ত এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আগতে আমি সৰু হৈ থাকোঁতে দেখিছিলোঁ 2-3খন গাঁও লগ লাগি পেলাই একদম যিটো মিলা প্ৰীতিৰে সৈতে এটা মানে নতুন উদ্যমৰ সৈতে দেখা যায় কিন্তু বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত অকণমান নিজস্ব বৈশিষ্ট্যটো হেৰাই যোৱা নিচিনা লাগিছে আচলতে হয় আৰু সাধাৰণতে বিহুৰ সলনি মানে নানা ধৰণৰ মানে বেলেগ বেলেগ ভাষাৰ হিন্দী হওক বা ইংৰাজী ভাষাৰ হওক গীত সেইখিনি সময়ত বাজি থকা দেখা যায় উচ্চ গ্ৰামত এনেই হিন্দী ইংৰাজী গানৰ প্ৰতি আমাৰ কোনো বিক্ষোভ নাই কিন্তু অন্ততঃ বিহুৰ সময়খিনি অন্ততঃ বিহু বজাই কৰি বা তেনেকৈ বিহুৰ লগত সম্পৰ্কিত অসমৰ এটা সংস্কৃতি হিচাপে বিহু হয় আৰু এটা কৈছে মিলা প্ৰীতিটো যিটো মিলা প্ৰীতিটো বৰ্তমান মানে অকণমান যেন এনাৰ্জি জালত ঘূণে খাবলৈ ধৰিছে মানে সাধাৰণতে এনেকুৱা হ'ল ৰাজনীতিৰ ক্ষেত্ৰখনে বহুত মানুহ মানে ৰাজনৈতিকভাৱে ভাগ হৈ গ'ল আনকি মই দেখিছোঁ নিজৰ পৰিয়ালৰ মানুহ মানে এটা বেলেগ দলত আন এটা মানুহ বেলেগ দলত নিজৰ পৰিয়াল কিন্তু সেই বেলেগ দলত যোৱাৰ কাৰণে ইটোৱে সিটোক মানে বেয়া পায় আৰু ঠিক তেনেকৈ খেল সমাজ হিচাপে মানে এখন খেলৰ মানুহে আন এখন খেলৰ মানুহক গতিকে এই খেল সমাজ ৰাজনীতি এই ধৰণে মানুহবিলাকৰ মাজত অকণমান বিভেদ আনিলে আগতে সেইটো নাছিলে গাঁও হিচাপে চবেই লগ খাই একেলগে কৰে কিন্তু এতিয়া মানে খেল হিচাপে ইখন খেলৰ সিখন খেললৈ বা ইখন তোমাৰ ইটোৰ পাৰ্টীৰ মানুহ সিটোৰ পাৰ্টী যেন এনেকুৱা এতিয়া এনেকুৱা হয় মানে বিহুটো পাতিলে কোন পাৰ্টীৰ মানুহ আছে কোন দলৰ মানুহ আছে এনেকুৱা নিচিনা লাগিছিলে এতিয়া ঘৰে ঘৰে চোতালে এটা ভেলাঘৰ তুমি দেখা পালা কিন্তু আগৰ ককা আইতাৰ দিনত তেনেধৰণৰ এটা হেৰি নাছিল কাৰণ ঘৰে ঘৰে ভেলাঘৰ বনোৱা নাছিল নিৰ্দিষ্ট ঠাইত পথাৰতে হওক বা নৈ পাৰত হওক এটা ডাঙৰকৈ ভেলাঘৰ বনাব তাতে আহি সকলোৱে মাজত এটা মিলা প্ৰীতিৰ মৰম চেনেহেৰে কোনোবাই হয়তো বিহু গাইছে কোনোবাই হয়তো বিহু নাচিছে ঠিক তেনেধৰণে এটা আমাৰ এই কৃষ্টিটো জীয়াই ৰাখিছিল কিন্তু আজি তুমি কোৱাৰ দৰে হয়তো আজি এছাম বুলিহে কৈছোঁ মই সকলোৱে বুলি ক'বলৈ যোৱা নাই সকলোকে ধৰি মেলি বনা নাই এছাম আছে এনেধৰণৰ মানে কি উৎপতীয়া বুলিয়ে ক'ব লাগিব এছাম উৎপতীয়া ডেকা গাভৰু এনেকুৱা আছে তেওঁলোকে ধৰা ডিজেটো বজাই সেই ভেলাঘৰৰ অস্তিত্বটো আজি হেৰুৱাই পেলাইছে কিন্তু ভেলাঘৰৰ অস্তিত্ব আছে বুলি তুমি ভাবা নাই তেনেধৰণৰ অৱস্থাত অলপ আগতে সেইখিনি কথাকে হেৰি কৰা হৈছিলে বিহুৰ সময়ত আচলতে বিহু ভাল লাগে আৰু যিখিনি সময়ত আকৌ কৈছোঁ আমাৰ ডিজে বা তেনেকৈ হেৰিৰ ক্ষেত্ৰত একো নাছিলে ক'বলগীয়া কিন্তু বিহুৰ ক্ষেত্ৰত বিহুৰ বৈশিষ্ট্যটো বজাই ৰাখিব পাৰিলে ভাল আৰু বিহুৰ দিনকেইটাত কাৰণ বিহুটো সদায় নাহে নহয় বছৰেকত 3টা বিহু আহে হয়নে বাৰু গতিকে বিহুৰ দিনকেইটাত অন্ততঃ বিহুৰ বৈশিষ্ট্যটো বজাই ৰাখিব পাৰিলে ভাল হয় আৰু হয় আমি এই অনুষ্ঠানটোৰ জৰিয়তে মই সকলোলৈকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যেন আমাৰ সেই আজু ককা আইতাৰ দৰেই যে আজিও যে আমি এই ভেলাঘৰৰ অস্তিত্বটো এই ভেলাঘৰৰ যিটো আমাৰ মৰম প্ৰীতি চেনেহ এই একতা এনাজৰীটো যাতে আজিৰ প্ৰজন্মও সেইটো যে ধৰি ৰাখিব পাৰে তাকে এই অনুষ্ঠানৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ আৰু দৰ্শকসকল নিশ্চয় আপোনালোকে
নাই কিন্তু মই অলপ আগতে ক'লে নহয় ৰাজনীতিৰ বিষাক্ত বতাহ যিকোনো দলৰ কথাই কৈছোঁ মানে সকলো মানে যেন সোমাবই লাগিব নিৰ্দিষ্ট দলটোত তাৰমানে ৰাইজ বুলিওতো কিবা এটা বস্তু আছে ন মানে সক্ৰিয় ৰাজনীতি নকৰাকৈ সচেতন ৰাইজ এটা হেৰি কৰিব পাৰে কিন্তু তেনেকুৱা নহয় যেন দলত সোমাবই লাগিব যিকোনো দলতে মানে চব দলীয়ভাৱে ভাগ ভাগ হৈ গ'ল যে এই এনেকুৱা মানে বিষবাস্পবিলাক যদি নাইকিয়া হৈ যায় মকামিলাটো সদায় থাকিব কোনোবা এজিপি কোনোবা বিজেপি কোনোবা কংগ্ৰেছ কোনোবা কামৰ সময়ত কিন্তু বাকীখিনি সময়ত অন্ততঃ মিলা প্ৰীতিৰে সৈতে ধুনীয়াকৈ তাৰমানে হয় এই অনুষ্ঠানটোৰ জৰিয়তে সেইটো এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমি সকলোবোৰ একে তেজ মঙহে গঢ়া একে চকু কাণ হয় একে হাত আমি সকলোবোৰ একেটা হেৰিয়ে গঢ়া সেইকাৰণে আমাৰ মাজত এই ভেদ তুমি যেনেধৰণে ক'লা যে ইজনে সিজনৰ প্ৰতি ৰাজনীতিৰ মনোভাৱটো আমাৰ মানুহৰ মাজতো আহি গ'ল সেইখিনি যাতে নাহক এই অনুষ্ঠানৰ জৰিয়তে অনুৰোধ জনাইছোঁ সকলোকে আৰু নিশ্চয় আপোনালোকে গম পালে যে আমি আজি এই ভিডিঅ'টো কি কাৰণে আপোনালোকৰ আগবঢ়ালোঁ নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিলোঁ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ